আসসালামু আলাইকুম ডিয়ার ফ্রেন্ডস, আশা কৰো সকলোৱে ভালে আছে। তো ফাইনালি এতিয়া আছোঁ আমাৰ খেতি পথাৰত, মানে টমাটো উঠাব লাগে। চ' আজি আপোনালোকক টমাটো উঠোৱা চিনটো দেখাম। টমাটো উঠোৱাৰ আগতে গোটেই খেতিখিনি আগতে এবাৰ দেখাই লওঁ, ভিডিঅ'টো চাই থাকক। দোস্ত ফাইনালি আমি আৰম্ভ কৰিলোঁ বিলাহী উঠাবৰ কাৰণে। চ' চাওক, চাই থাকক, ভাল লাগিব ভিডিঅ'টো। ইয়াত চাওক দোস্ত, কিমান বিলাহী লাগিছে এটা গছত। ফাইনালি বিলাহী উঠোৱা কাৰ্যটো সম্পন্ন হ'ল আৰু চাৰিওফালৰ দৃশ্য কিছুমান দেখাম আপোনালোকক। ইয়াত চাওক দোস্ত, মালচিন পেপাৰেৰে খেতি কৰিব, মানে মালচিন পেপাৰেৰে খেতি কৰিলে মানে গছত বেমাৰটো কম হয়। ডিয়াৰ ফ্ৰেণ্ডছ, আমি সকলোৱে জানো যে প্ৰতি বছৰে চৰকাৰে টকা ছপায়, কিন্তু কিমান পৰিমাণৰ টকা ছপায় সেইটো কিন্তু আমি কেতিয়াও নাজানো বা সঠিককৈ ক'ব নোৱাৰোঁ। এটা কথা আজি আপোনালোকে গম পাব যে চৰকাৰে কিহৰ ওপৰত নিৰ্ভৰ কৰি টকা ছপায়। এইখন দেশত যেতিয়া RBI বেংকে টকা ছপাবলৈ আৰম্ভ কৰে, ইয়াৰ আগতে এখন দেশত কিমান পৰিমাণৰ শস্য উৎপাদন বা মানুহৰ লাগতিয়াল যিবিলাক সামগ্ৰী আছে দেশখনত, সেই সামগ্ৰীবিলাক কিমান পৰিমাণৰ মজুত আছে আৰু দেশখনৰ কোম্পানীবিলাকে কিমান পৰিমাণৰ প্ৰডাক্ট উৎপাদন কৰি আছে বা বনাই আছে আৰু বাহিৰা দেশৰ পৰা কিমান প্ৰডাক্ট আহি আছে, তাৰে ওপৰত নিৰ্ভৰ কৰি চৰকাৰে টকা ছপায়। চাওক, যদি চৰকাৰে বস্তু বা সামগ্ৰী অনুযায়ী বা উৎপাদনৰ পৰিমাণ অনুসৰি যদি টকা নবনায় বা নছপায়, যদি তাতকৈ অধিক পৰিমাণৰ টকা ছপাই দিয়ে, তেনেহ'লে আমাৰ দেশৰ সকলো বস্তুৰ দাম বাঢ়ি যাব, ডাবল হৈ যাব। চ' দোস্ত, এইটো টপিকলৈ বেলেগ এটা ভিডিঅ'ত ভালদৰে বুজাই দিম। আজি ভিডিঅ'টো সমাপ্ত কৰোঁ। থ্যাংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।